নকল সুৰৰ বেপাৰীৰ যেন ভৰি পৰিস্থিতি ৰাজ্যত নকল সুৰৰ বেপাৰী দপদপনি অব্যাহত থকাৰ মাজতে লখিমপুৰত গ্ৰেপ্তাৰ হ'ল নকল সুৰৰ বেপাৰী দ্বিতীয় নকল সুৰৰ বেপাৰীটো নাওবৈচাৰ পাণধোৱাৰ হবিবুৰ ৰহমান ওৰফে হবি বুলি জানিব পৰা গৈছে খেলমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুখ্যাত সোণৰ বেপাৰীটো উল্লেখ্য যে উত্তৰ লখিমপুৰ সদৰ থানাত হবিবুৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছিল হবিবুৰৰ লগৰ আন এজন সহযোগীয়ে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰু লখিমপুৰ আৰক্ষীয়ে ইতিমধ্যে জেল হাউচলৈ প্ৰেৰণ কৰিছে নকল সোণৰ বেপাৰীটো জুলাই মাহৰ সমাপ্তিৰ লগে লগে